খুব ভাল লাগিছে। আজি মই কাৰিজা বিজনীত ইয়াতে বহুতকেইটা প্ৰগ্ৰাম লৈছোঁ। ইয়াত আমাৰ গোৰ্খা ভাইসকলে আছে। ইয়াতে গৰম বাজাৰত গাঁৱৰ গণ্যমান্য ব্যক্তিসকলৰ লগত আলোচনা কৰিছোঁ। তো বহুকেইখন এৰিয়াত ঘূৰিলোঁ, কিন্তু বহুত ডাঙৰ এৰিয়া হিচাপে লাহে লাহে আমি কভাৰ কৰিম। তো গৈ পেলাই ৰাইজৰ খুব ভাল সঁহাৰি পাইছে। আশা কৰিছোঁ মই নিশ্চয় জিকি যাম। প্ৰতিদ্বন্দ্বীৰ কথা ক'লে আমি কেইদিনমান পাছত ভালকৈ দেখা পাম, কিন্তু আজি এনে গাঁৱে ভূঞে গৈ পেলাই এটা অনুভৱ কৰিছোঁ যে যিহেতু যোৱা 2025 চনৰ BTC নিৰ্বাচনত BPF মথংগুৰি সমষ্টি আৰু হালবাৰী সমষ্টিত বহুখিনি মাইনৰিটি ভোট পাইছিলে। এবাউট 90% এওঁলোকে মাইনৰিটিত ভোট পাইছিলে, এইকাৰণে এই দুটা সমষ্টিত এওঁলোকে জিকিছিলে। কিন্তু জিকাৰ পাছত যিহেতু BJPক লৈ পেলাই BPFে চৰকাৰ গঠন কৰিলে, কাৰণ ইহঁতে নিৰ্বাচনৰ সময়ত মাইনৰিটি অঞ্চলত গৈ পেলাই এটাই কথা কৈছিল যে UPPক ভোট দিয়া মানে BJPক ভোট দিয়া। গতিকে আকৌ যদি প্ৰমোদ বড়োক BTRৰ CM বনায়, হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ লাগি মাইনৰিটি অঞ্চলত উচ্ছেদ কৰিব, এফিকশ্যন কৰিব, নানানটা কথাৰে অপপ্ৰচাৰ চলাইছিল। তো সেইকাৰণে BPFক মাইনৰিটিসকলে ভোট দিছিলে। কিন্তু জিকাৰ পাছত BJPৰ লগত চৰকাৰ চলালে BTRত, আৰু এতিয়া আগ্ৰামাৰ ডাঙৰীয়াই কৈ আছে যে এতিয়া BPF নাই, আগতে BPF আছিল, এবাৰ NDA BJP। চ' মাইনৰিটিসকলে এতিয়া BPFক ভোট নিদিয়ে। চ' এতিয়া BPFৰ কথাটো অহা নাই যেন লাগি আছে। তাৰমানে গৈ পেলাই এটা মানে যিটো চিনাৰী দেখা পাইছে। চ' এতিয়া মাইনৰিটিৰ ভোট কাৰ তাত আহিব? নিশ্চয় UPPৰ তাত আহিব, কাৰণ নেক্সট পাৰ্টিটো হ'ল ৰাইজৰ দল। মুছলমান ভাইসকলে নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কাৰণে ভোট দিয়ে। তো ৰাইজৰ দল BTRত কোনো অস্তিত্ব নাই। তো BTRত দুটাই অপশ্যন আছে ৰাজনীতিৰ দল হিচাপে, নিৰাপত্তাৰ যদি কথা কয় BPF আৰু UPP। তো BPFক যদি মাইনৰিটি এৰিছে, নিশ্চয় বিকল্পটো UPPলে হ'ব। কাৰণ BTRত যিখিনি সমস্যা হয়, যিখিনি মানে সিদ্ধান্ত হয়, এইটো কোকৰাঝাৰতহে হয়, দিছপুৰত নহয়। তো কোকৰাঝাৰততো মানে ৰাইজৰ দলৰ কোনো অস্তিত্ব নাই, ৰাইজৰ দলৰ MCLA নাই, কত মানে পলিটিকেল গ্ৰাউণ্ড কোনো কিবাই নাই BTRত। চ' মাইনৰিটিসকলে আজিৰ দিনত নিশ্চয় UPPলৈকে আঁকোৱালি ল'ব, গৈ পেলাই ৰাইজৰ লগত মত বিনিময় কৰি পেলাই এইটো কথা স্পষ্ট হৈছে যে মাইনৰিটি ভোট UPPৰ তাত আহিব, ৰাইজৰ দলতো নাযায়। কাৰণ ৰাইজৰ দলে ইয়াত কোনো অস্তিত্বই নাই। অপজিশ্যন হিচাপে আমি BTRত UPPৰ দলেহে আছে। গতিকে কিবা এটা কেতিয়াবা যদি উচ্ছেদৰ কথা হয়, কিবা নকৰিব লগা যদি চৰকাৰে মানে সিদ্ধান্ত ল'ব বিচাৰে, তো আমি অপজিশ্যন হিচাপে UPPৰ দলেহে অপ'জ কৰিব। সেইকাৰণে মাইনৰিটিসকলে UPPলৈ ভোট দিবলৈ গৈ আছে। গতিকে UPPলে জিকিব।